কাৰ্বি আংলঙৰ বঙালী সমাজে জানিব বিচাৰিছে যে এই বাক্যখন যোনে কৈছে তেখেতে এইটো নিজৰ বাক্য না কি কাৰ্বি আংলং বাঙালী সমাজ সংগঠনের কৈ দিয়া শিকাই দিয়া বা সিহঁতে বিশ্লেষণ কৰি দিয়া বাক্য কাৰ্বি আংলঙত যিমান মানুহ পঢ়ি আছে কাৰ্বি অনা কাৰ্বি ট্ৰাইবেল নন ট্ৰাইবেল যিমান বহিছে সবৰ কাউন্সিল কাৰ্বি আংলঙৰ চিএম অনল তুলিয়াম ৰহা মহাৰাজক উঠাব পাৰে বহাব পাৰে এই বাক্যখন কাৰ্বি আংলং বঙালী সমাজৰ নেতৃবৃন্দৰ বাক্য না বাহিৰৰ পৰা এই চিফ গেষ্ট তেখেতৰ তেখেতৰ বাক্য তেখেতক কোৱা এজন তেখেতক চিএমক কোৱা মানে কাৰ্বি আংলং যিমান জন কৈছে তেখেতক কোৱা যদি কাৰ্বি আংলং আমি 26টা জনগোষ্ঠীৰ মাজত বেংগলী আমি ইয়াতে কাৰ্বি আংলঙত আছো যদি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ চিএম আমাৰো চিএম হয় যদি নহয় আপোনালোকে বাক্য যদি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ CEM কৈছে তেনেহলে এটা কথা আপোনালোকে বুজিব এই কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ CM তেখেতে অকল মাত্ৰ কাউন্সিলৰ CM নহয় গোটেই কাৰ্বি আংলঙৰ যিমান পপুলেশ্যন আছে যিমান সাধাৰণ ৰাইজ আছে সবৰ হেড হয় আৰু তেখেতে আমাৰ কাৰ্বি আংলঙৰ আমাৰ গাৰ্জিয়ান তেখেতে হিম্মত কেনেকৈ আহিলে ক'ৰ পৰা আহি কাৰ্বি আংলঙৰ বুকত পঢ়ি আমাক আহি কৈ গ'ল যে তেখেতে উঠাব পাৰে বহাব পাৰে মিটিং সমষ্টিত আপোনালোকৰ কিমান ভোট আছে কিমান জনক উঠাব পাৰিব আপোনালোকে বহাব পাৰিব ইমিডিয়েটলি কাৰ্বি আংলং বঙালী সমাজৰ প্ৰেসিডেন্ট সিতু নাথ আৰু অজিত জেনেৰেল সেক্ৰেটাৰী লগত লৈ তেখেতৰ যিমান জন নেতৃত্ববৃন্দ আছে তেখেতে মাছ এক্সপ্লেইন দিছ ইমিডিয়েটলি নমস্কাৰ মোৰ নাম অংকিত পাল মই অল আসাম বেংগলী ইয়ুথ ষ্টুডেণ্ট ফেডাৰেশ্যনৰ ষ্টেট জেনেৰেল সেক্ৰেটাৰী মোৰ ৰাইট হেণ্ডত বহি আছে অমিত পাল তেখেতে অল আসাম বেংগলী ফেডাৰেশ্যনৰ কাৰ্বি আংলঙৰ ডিষ্ট্ৰিক্ট প্ৰেসিডেন্ট মোৰ লেফ্ট হেণ্ডত বহি আছে শুভম লোট তেখেতে অল আসাম বেংগলী ফেডাৰেশ্যনৰ ডিফু ৰিজনেল কমিটিৰ প্ৰেসিডেন্ট তো আজি আমি ইয়াত যে বহিলো তাৰ বিশেষ কাৰণটো কি আৰু কি বিষয় বহিলো প্ৰথমতে আকৌ একবাৰ অসমবাসী ৰাইজ আৰু কাৰ্বি আংলং ৰাইজলৈ আমাৰ বেংগলী সমাজ পৰা নমস্কাৰ যোৱা 22 তাৰিখে এজন ব্যক্তি হামাগুৰিৰ হাওৰাঘাটত এটা প্ৰগ্ৰামত হেক হয় পিছত এটা কন্ট্ৰভাৰ্চিয়েল কথা আমাৰ অনাৰেবল CEM ডক্টৰ তুলিয়াম ৰংহাং মহোদয়ৰ বিষয়ত কলে যে তেখেতে ইচ্ছা কৰিলে তেখেতক উঠাব পাৰে তেখেতে বহাব পাৰে তেখেত কোন আৰু আজি এই দিনটো কিয় আহিলে যে এনে কলে তো ৰাইজ বেংগলী সমাজ যেতিয়া আমি শব্দ ইউজ কৰো বেংগলী সমাজ তাৰ মানে বুজি পাওঁ যে যতে যতে আমাৰ বেংগলী আছে আৰু যতে যতে আমি বেংগলী একত্ৰিত হৈ থাকিছো এটুক এটা সোসাইটি বুলি কয় বেংগলী বা বেলেগ ভাষাত সমাজ বুলি কয় যদি আমি কওঁ কাৰ্বি আংলঙৰ বঙালী সমাজ তেনেহলে আমি বুজি পাম যে এই বেংগলী সমাজখন কাৰ্বি আংলঙৰ আৰু এই বেংগলী বিলাক যত আছে কাৰ্বি আংলঙৰ যিমান কোনাই কোনাই বিভিন্ন জায়গাত আছে হেতু সব বঙালী মিলিহে কাৰ্বি আংলঙৰ বঙালী সমাজ কিন্তু যোৱা 22 তাৰিখ আগষ্ট 2025 সামাগুৰি হাওৰাঘাট তাত ফাউন্ডেশন ডে অফ এটা অর্গানাইজেশন হৈ আসলে যে অর্গানাইজেশনের নামে হল কাৰ্বি আংলং বঙালী সমাজ এই সংগঠন যেটোৰ নাম কাৰ্বি আংলং বঙালী সমাজ হিয়তে গুটে কাৰ্বি আংলঙৰ বঙালী ৰিপ্ৰেজেন্ট নকৰে তেখেতে কেজনমান মিলি কিনে এটা গ্ৰুপ আছে যেটো লিড কৰে প্ৰেসিডেন্ট সিতুনাথ আৰু জেনারেল সেক্রেটারি অজিত দাস কাৰ্বি আংলং বঙালী সমাজ কলে এটো ভুল বুজিব নালাগে অসমবাসী আৰু কাৰ্বি আংলং বাসী যে কাৰ্বি আংলঙৰ যিমান বাঙালী আছে তেখেতে কাৰ্বি আংলং বঙালী সমাজৰ মেম্বাৰ হৈ বুলি বঙালী সমাজ কাৰ্বি আংলঙৰ যদি হয় আমি সব এটো কাৰ্বি আংলং বঙালী সমাজৰ মেম্বাৰ কিন্তু কাৰ্বি আংলং বঙালী সমাজ সংগঠনৰ মেম্বাৰ আমি নহয়
তেখেতে আহাৰ পিছত এই মানুহজনক যোনে এই বাক্যখন কৈ গল তেখেতে ক'ৰ পৰা আহিছে কোনে মাতিছে আৰু যি কথা কৈ গৈছে এই বাক্যখন তেখেতৰ পাৰ্সোনাল হয় না কি সংগঠন যিটোৰ নাম কাৰ্বি আংলং বাঙালী সমাজ যিটো হাওৰাঘাটৰ মাজতে সীমিত হৈ থাকে এই সিহঁতৰ বাক্য হয় এই বাক্যটো যদি এই পাৰ্সোনাল তেখেতৰ বাক্য হয় তেলে পাৰ্সোনাল তেখেতে এক্সপ্লেইন কৰিব লাগিব তেখেতে দেখাত কৈছে যে কাৰ্বি আংলঙৰ সিএম অৰুণাচল তুলিৰাম ৰহা মহাদক উঠাব পাৰে বহাব পাৰে এই বাক্যখন কাৰ্বি আংলং বাঙালী সমাজৰ নেতৃবৃন্দৰ বাক্য না বাহিৰৰ পৰা এই চিফ গেষ্ট তেখেতৰ যে চিফ গেষ্ট তেখেতৰ বাক্য আজি এই চিফ গেষ্ট যদি আহি এই প্ৰগ্ৰামত কিবা এটা শেষত বাক্য কৈ গৈছে আমি জানিব বিচাৰিছো কাৰ্বি আংলং বাঙালী সমাজ কাৰ্বি আংলঙৰ বাঙালী সমাজে জানিব বিচাৰিছে যে এই বাক্যখন যোনে কৈছে তেখেতে এইটো নিজৰ বাক্য না কি কাৰ্বি আংলং বাঙালী সমাজ সংগঠনের কৈ দিয়া শিকাই দিয়া বা সিহঁতে বিশ্লেষণ কৰি দিয়া বাক্য তেখেতে যি শব্দ কৈছে এইটো কি তেখেতে নিজৰ ইন্ডিভিজুৱেল গ্ৰাউণ্ডত কৈছে যে তেখেতক উঠাব পাৰে নামাব পাৰে তেখেতৰ ইমান হিম্মত হল নেকি আপোনালোকে কাৰ্বি আংলং ৰাইজৰ বাঙালী অসমবাসী ৰাইজ আপোনালোকে গম পায় কাৰ্বি আংলং এটা অটোনমাস কাউন্সিল হয় তাত ইয়াৰ আমাৰ 26টা এমএসি আৰু 4জন নমিনেটেড হয় সবে নিজে নিজে ইলেক্ট হোৱাৰ পিছত যেটা 26টা এমএসি আৰু 4টা নমিনেটেড মিলি যাক চিনাক্ত কৰে যাক ইলেক্ট কৰে তেখেতে সিইএম চিফ এক্সিকিউটিভ মেম্বাৰ হয় বুলি আজি কাৰ্বি আংলং 26টাতকৈ বেছি জনগোষ্ঠী থাকে এই 26টা সমষ্টি আৰু 4টা নমিনেটেড মিলি যেটো কাৰ্বি আংলং অটোনমাস কাউন্সিল আছে এই কাউন্সিলখন কাৰ্বি আংলঙত যিমান মানুহ বহি আছে কাৰ্বি অনা কাৰ্বি ট্ৰাইবেল নন ট্ৰাইবেল যিমান বহিছে সবৰ কাউন্সিল হয় আৰু তেখেতৰ যিটো প্ৰতিনিধি এইটো কাৰ্বি আংলঙৰ যিমান পপুলেশ্যন আছে ইষ্ট কাৰ্বি আংলং ওয়েষ্ট কাৰ্বি আংলং আৰু ইয়াত যিমান জনগোষ্ঠী আছে সবৰ প্ৰতিনিধি এই 26 জন ব্যক্তি আৰু তেখেতৰ হেড চিফ অফ অটোনমাস কাউন্সিল সিএম তুলিৰাম ৰঙাং ছাৰ হয় যদি তেখেতে বাক্যখন ইংৰাজী বুলি কৈছে তুলিৰাম ৰঙাং মহোদয় তেনেহলে মই আমাক বুজাব লাগিব যে তেখেতৰ তাৰ পৰিচয় কি তেখেতে যে বাক্য কৰিছে কথাটো পাতিছে অন হোৱাট গ্ৰাউণ্ড ইজ হি ইয়ৰ ফ্ৰেণ্ড অৰ সামবডি এলছ সেকেন্ডলি যদি নহয় আপোনালোকে বাক্য যদি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ সিইএম কৈছে তেনেহলে এটা কথা আপোনালোকে বুজিব এই কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ সিএম তেখেতে অকল মাত্ৰ কাউন্সিলৰ সিএম নহয় গোটেই কাৰ্বি আংলঙৰ যিমান পপুলেশ্যন আছে যিমান সাধাৰণ ৰাইজ আছে সবৰ চিফ অফ হেড হয় আৰু তেখেতে আমাৰ কাৰ্বি আংলঙৰ আমাৰ গাৰ্জিয়ান হয় তেখেতক কোৱা এজন তেখেতক সিএমক কোৱা মানে কাৰ্বি আংলং যিমান জনগোষ্ঠী তেখেতক কোৱা যদি কাৰ্বি আংলং আমি 26টা জনগোষ্ঠীৰ মাজত বেংগলী আমি ইয়াতে ইয়াৰ কাৰ্বি আংলঙত আছো যদি কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ সিএম আমাৰো সিএম হয় তেখেতে হিম্মত কেনেকৈ আহিলে ক'ৰ পৰা আহি কাৰ্বি আংলঙৰ বুকত বহি আমাক আহি কৈ গল যে তেখেতে উঠাব পাৰে বহাব পাৰে বিটিং সমষ্টিত আপোনালোকৰ কিমান ভোট আছে কিমান জন উঠাব পাৰিব আপোনালোকে বহাব পাৰিব যদি আপোনালোকে ক'ব বিচাৰিছে যে ইলেকশ্যন মাধ্যমে আপোনালোকে উঠাব বহাব পাৰে তেলে আপোনাক গৈ দি ক'ব আমি ক'ব বিচাৰিছো গোটেই ইণ্ডিয়াত গোটেই অসমত গোটেই কাৰ্বি আংলঙত যদি আজি যিকোনো একটা পপুলাৰ গভৰ্নমেন্ট আছে তাৰ কাৰণটো গুড গভৰ্নেন্স হয় কাৰবা মাতত উঠি কিনি এই তুমি তাকক ভোট দিয়া যেনেকা কৈছে মই উঠাব পাৰো বহাব পাৰো ইলেকশ্যনৰ মাধ্যমে ঠিক আছে আপনার কথার মাধ্যমে ইন্ডিয়াত কি বিজেপি গভর্নমেন্ট বনিছিল নেকি পপুলার গভর্নমেন্ট আপনার কথার মাধ্যমে কি অসমত পপুলার গভর্নমেন্ট বনিছিল নেকি আপনার কথার মাধ্যমে কাৰ্বি আংলঙে সবে তেখেতৰ ভোট লৈ সিএম বনাইছে নেকি নাকি আপনার কথা শুনি কি কাৰ্বি আংলঙৰ যিমান বঙালী আছে এইবিলাকে ভোট দি তেখেতক শুনাইছে হোৱাট ইজ ইয়ৰ ক্যাপাসিটি আপনার কথাত কলে আমি ভোট দিম আপনার কথাত কলে আমি ভোট নিদিম কোনে কলে আপনার এই ভুল ধাৰণাত আপোনালোকে থাকিব নালাগে সেকেন্ডলি ইয়াত যিমান জনগোষ্ঠী আছে কাৰ্বি ডিমাছা সবে আজি আপোনালোকৰ বাক্য কাৰণে ইনসাল্ট হৈছে আৰু সিমিলার ইনসাল্ট কাৰ্বি আংলঙত থাকা প্ৰত্যেক বঙালী
ইনসাল্ট হৈছো আজি যেটো ঘটনা আপোনালোকে কৈ গৈছে তাৰ এক্সপ্লেনেশন কাৰ্বি আংলঙত থাকা বাঙালি সমাজে নিদিয়ে কিন্তু কোনে দিব এই কাৰ্বি আংলং বঙালী সমাজ যেটো সংগঠন আছে যাৰ প্ৰগ্ৰামত ফাউন্ডেশন ডে আহি তেখেতে চিফ গেষ্ট হৈ যোনে মাতিছে প্ৰগ্ৰামত যোনে আনাইছে যাৰ প্ৰগ্ৰামত আহিছে যাৰ কাৰণে আজি কথাটো গুটে আমাৰ কাৰ্বি আংলঙৰ অসমত উঠি আছে যাৰ কাৰণে আমি বঙালী বিলাক লজ্জিত হৈ আছো হেইটোৰ কাৰণে যদি এতিয়া মাত দিব লাগে এক্সপ্লেনেশন দিব লাগে ইট ইজ নট কাৰ্বি আংলং থাকা বাঙালী সমাজ নহয় কাৰ্বি আংলং বাঙালী সমাজ যেটো এটা সংগঠন যাৰ ঘৰত যাৰ অৰ্গানাইজেশনৰ মিটিংৰ এই ঘটনা ঘটিছে দে আৰ দ্য ৰাইটফুল পাৰ্সন টু আনসাৰ ইমিডিয়েটলি কাৰ্বি আংলং বঙালী সমাজৰ প্ৰেসিডেন্ট সিতু নাথ আৰু অজিত জেনাৰেল সেক্ৰেটাৰী লগত লৈ তেখেতৰ যিমানজন নেতৃত্ববৃন্দ আছে তেখেতে মাষ্ট এক্সপ্লেইন দিছ ইমিডিয়েটলি অৰ এলছ আই টেল ইউ যিমান আমি কাৰ্বি আংলঙত আমি সিটিজেন্স আছো ৰিগাৰ্ডলেছ অফ ট্ৰাইব এণ্ড কমিউনিটিজ আমি কৈ দি আছো আপনাৰ পৰা আমি আপনাৰ সংগঠন পৰা আমি we demand immediate application explanation or else get ready for legal action I promise you namaskar